বন্ধুসকল এতিয়া গৈ আছো মাৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰলৈ আহকচোন চাও মোৰ সৈতে ভিডিঅ'টো শেষলৈকে কিনো হয় চাই থাকক এইখন আমাৰ বিপ্ৰিয়া হস্পিটেল এইখন বিপ্ৰিয়া হস্পিটেল ৰাস্তাৰ পৰা অকমান দূৰত এনে ভালদৰে দেখা পোৱা নাই হস্পিটেলৰ পৰা অলপ দূৰ গৈ মই পঢ়া স্কুলখন কাষতে আছে এয়া মই পঢ়া স্কুলখন যিখন স্কুলত মই ক্লাছ 5 পৰা ক্লাছ 12 লৈকে পঢ়িছিলোঁ ইয়াত বহুতো স্মৃতি জড়িত হৈ আছে মোৰ মৰমৰ স্কুলখন এইখন চাওক লোহিটিকং হায়াৰ ছেকেণ্ডেৰী স্কুল বিহপুৰীয়া শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ মৰম চেনেহবোৰ এতিয়াও মই পাহৰিব নোৱাৰোঁ লগতে মোৰ বন্ধু-বান্ধৱীসকল মাধৱদেৱ মহাবিদ্যালয় বৰ্তমান বিশ্ববিদ্যালয়ত স্বীকৃতিপ্ৰাপ্ত হৈছে মই ইয়াতে জুলজি ডিপাৰ্টমেণ্টৰ পৰা 3 বছৰীয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ এই মহাবিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ মৰম চেনেহ লগতে মোৰ বন্ধু বান্ধৱীসকলৰ সৈতে কটোৱা সময়বোৰ সদায় চিৰস্মৰণীয় হৈ ৰ'ব আজি আমি শিমলুগুৰি চেণ্টাৰ দি নগৈ এটা শৰ্টকাট ৰাস্তাইদি ঘৰলৈ গৈ আছোঁ যিটো ৰাস্তাইদি আমি গ'লে মানে ঘৰলৈ 1 ঘণ্টা আগতেই পাওঁগৈ শিমলুগুৰি চেণ্টাৰ দি গ'লে মানে অলপ দূৰ হয় সেয়ে আজি আমি শৰ্টকাট ৰাস্তাটোৱেদি গৈ আছোঁ ঘৰলৈ বলক চাই থাকক আমাৰ সৈতে আজিৰ ভিডিঅ'টো শেষলৈকে
আহি পাব হ'ল। এতিয়া ভিডিঅ'টো এনেদৰে সামৰিছোঁ। আজিলৈ আহোঁ, বাই বাই।